হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই মই সোনকালে উঠিছোঁ। আনকালে বন্ধ দিনত যিমান দেৰিকৈ উঠোঁ তেনেকুৱা নহয়, আজি অকণমান সোনকালে উঠিছোঁ। মই এফালে যাব লগা আছে। আৰু এয়া দেখিছে নহয়, আমাৰ ঘৰৰ ওচৰতে আছে বাণীপুৰ ষ্টেচন। আমাৰ ঘৰৰ পৰা খোজকাঢ়ি আহিলে 20 মিনিটমান দূৰত আৰু তাতে আমি আহিছোঁ। মোৰ যাব লগা আছে তিনিচুকীয়াত, আৰু বিয়াৰ বজাৰবোৰ লাহে লাহে কৰি থকা হৈছে। সেইকাৰণে আজি বন্ধ দিন, যিহেতু স্কুল বন্ধ, সেইটো কাৰণে আম্মাই ক'লে আজি বন্ধৰ হেৰিত বজাৰ কেইটামান কৰি আহোঁগৈ। সেইকাৰণে আমি ওলালোঁ তিনিচুকীয়ালৈ বজাৰ কৰিবলৈ। আৰু ব'লকচোন, মই কিনো বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাম, আৰু তিনিচুকীয়াত গৈ মই কি কৰিলোঁ সেইখিনিও আপোনালোকক দেখুৱাম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক, তেতিয়াহে গম পাব। আৰু এতিয়া মই আপোনালোকৰ লগত কথা পাতি আহি পাই গ'লোঁ ষ্টেচন। আৰু তাৰপিছত আমি এতিয়া যাম টিকেট কাটিবলৈ। আজি ট্ৰেইনখন অকণমান লেটকৈ আহিব বুলি কৈছিলে। এনেই আপোনাৰ 9টা মানত আছিলে, কিন্তু আজি অকণমান লেট হ'ল বুলি গম পালোঁ আমি আহোঁতেই। সেইটো কাৰণে আমাৰ অকণমান যোৱাটো দেৰি হ'ব। আৰু এয়া টিকেট কাউণ্টাৰত টিকেট কাটিলোঁ। আমাৰ যাবলৈ যিহেতু অকণমান দেৰি আছিলে, সেইটো কাৰণে মই ভাবিলোঁ আগফালে ওলাই অকণমান এনেই ফুৰি আহোঁ। কাৰণ ঘৰৰ ওচৰত থাকিলেনো কি হ'ব, কাম নাথাকিলে আমাৰ সেইফালে যোৱা নহয়। আৰু সেইটো কাৰণে ফুৰি মেলি আমি আহিলোঁ। আহি মেলি অলপ দেৰি পাছতে সময় হ'ল যাবলৈ কাৰণে। তাৰপিছত এয়া 2 নম্বৰ প্লেটফৰ্মত যিহেতু আমাৰ ট্ৰেইনখন আহিব, সেইকাৰণে আমি পটাপট তাত গৈ পালোঁগৈ। আৰু তাৰপিছত ইফালে দেখিছে নহয়, অকণমান দেৰি পাছতে ট্ৰেইন আহিলে আৰু আমি ট্ৰেইনত উঠি গ'লোঁ। আৰু তাৰ অকণমান দেৰি পাছতে ট্ৰেইনত লং জাৰ্ণি যিহেতু মোৰ বেছিকৈ যোৱা নহয়, আৰু ট্ৰেইনে বেছিকৈ নুঠোঁ, সেইটো কাৰণে মোৰ খুব মূৰ বিষাব ধৰিলে। আৰু সেইটো কাৰণে আমি অকণমান চাহো খাই ল'লোঁ মাজতে। তাৰপিছত চাহ খাই মেলি গৈ আমি এয়া তিনিচুকীয়া জংচন পালোঁগৈ। আৰু এইবাৰ মই তিনিচুকীয়া প্ৰথম আহিছোঁ দেই, বৰমাহঁতৰ লগত আহিছোঁ। সেইকাৰণে এইবোৰ দেখিছে নহয়, ইমান ধুনীয়াকৈ চফা হৈ আছে কিন্তু দেই, জেগাবোৰ ইমান লেতেৰা নহয়। ষ্টেচন যদিও কিছুমান ষ্টেচন কিন্তু বহুত লেতেৰা থাকে। আৰু এয়া আমি গৈ পায়ে প্ৰথম আহিলোঁ আপোনাৰ ফাৰ্নিচাৰ দোকানত, ফাৰ্নিচাৰ চাবলৈ। মোৰ কিন্তু এই চোফাযোৰ ইমান ভাল লাগিছে, এল চোফাযোৰ। সেইকাৰণে মই চাই প্ৰথমে গৈ মেলি তাত বহি মেলি ফটো মাৰি ল'লোঁ। আৰু এইফালে হৈছে বুক চেলাৰ। ইয়াত কিন্তু ফাৰ্নিচাৰ বস্তুবোৰ তিনিচুকীয়াত আমাৰ ডিব্ৰুগড়তকৈ বহুত কম দাম। সেইকাৰণে আমি কিনিবলৈ বুলি নহয় দেই, এদিন চাবলৈ বুলি কিনে গৈছোঁ। সেইকাৰণে চালোঁ। ইয়াত দেখিছে নহয়, সকলো বস্তু পাব আপোনালোকে ইয়াত। ডাইনিং, চোফা, তাৰপিছত বেড, সকলোবিলাক পোৱা যায়। এইবিলাক দেখিছে নহয়, চোফাবোৰ ইমান ধুনীয়া ধুনীয়া চোফা। কোনযোৰ ল'ম কোনযোৰ নল'ম এনেকুৱা লাগিছে। তাৰপিছত এইখন চাওকচোন, এল চোফাৰ টি টেবুল। মোৰ কিন্তু এই শ্বকেছটো বিৰাট ভাল লাগিছিলে দেই। তাৰপিছত ওপৰত আৰু বস্তু আছে বুলি ক'লে, তাৰপিছত ওপৰত আমাক উঠাই লৈ গ'ল, দেখুৱালে সেইবিলাক। তাৰপিছত আমি আহিলোঁ ফাৰ্নিচাৰ বস্তু চাই মেলি। তেনেকুৱা সময়তে আমাৰ খাবলৈ সময় হৈ গৈছিলে, 1টামান বাজিছিলে চাগে। তাৰপিছত আমি আহিলোঁ ইয়াত খাবলৈ। বৰমা, ভণ্টি, মই আৰু মোৰ আম্মা, আমি 4জনীয়ে বহিলোঁ। সেইদিনাখন কিন্তু ৰ'দো বহুত বেছি দিছিলে, সেইকাৰণে ইমান ভাগৰ লাগিছে। তাৰপিছত আমি ভাত অৰ্ডাৰ কৰি দিলোঁ, আৰু আমি বহি আছিলোঁ। তাৰ অকণমান দেৰি পিছতে ভাত আহি পালে, দেখিছে নহয় কি ধুনীয়াকৈ। ইয়াত আকৌ তৰা পাততহে দিছে দেই ভাত, প্লেটৰ ওপৰত তৰা পাত দি তাতে ভাত দিছে। তাৰপিছত চব্জি আপোনাৰ দিছিলে ভেন্দি, তাৰপিছত স্কোৱাছ, চানা দাইল, তাৰপিছত ৰঙালাও ফ্ৰাই, মৰিচা ভাজি, ৰঙালাও ভাজি, ধনিয়া চাটনি, আচাৰ আৰু বহুত কিবা কিবি দিছিলে দেই খাবলৈ। কিন্তু প্লেটখন আপুনি দেখিছে যিমান ধুনীয়াকৈ সজাই মেলি দিছে পাপৰ চাপৰ দি, কিন্তু সিমান দাম নহয় দেই। অনলি 80 ৰুপিছত আপোনাৰ প্লেট।
আৰু ইমান হাইজেনিক, ইমান চফা, আৰু খোৱাবোৰ কোৱাণ্টিটিবিলাকো ভাল দিছে আৰু খোৱা বস্তুবিলাকো খুব ভাল। কিন্তু মই এইবাৰ এইখন হোটেলত নতুনকৈ খাইছোঁ, কিবা প্ৰকাশ আছাম বুলি আছিলে নেকি হোটেলখনৰ নাম। তাত আপোনাৰ থাকিব মেলিব পৰা, ৰুম চুম লৈ থাকিব পৰা তেনেকুৱা ব্যৱস্থা আছে মানে। তাৰপিছত আমি ভাত খাই লওঁ, আৰু আপোনালোকে কিন্তু ক'তো নাযাব দেই। মই ভাত খাই হোৱাৰ পিছতে আপোনালোকক আকৌ মই গোটেই হোটেলখন ধুনীয়াকৈ ফুৰাবলৈ লৈ যাম, সেইটো কাৰণে। তাৰপিছত এয়া হৈছে ভেন্দিৰ তৰকাৰী, মানে গ্ৰেভি টাইপৰ বনাইছিলে আৰু, কিন্তু ভাল লাগিছিলে খাবলৈ। ভেন্দি জিৰা দি বনাইছে, জিৰা পাউডাৰ দি, পূৰা জিৰা ফ্লেভাৰটো আহিছে তাত। তাৰপিছত মই ভেন্দি ভাজি দি খালোঁ। আৰু ভাত আপুনি 80 ৰুপিজ প্লেট লৈছে, খালি পানী বটলটো আপুনি নিজৰ কিনি ল'ব লাগিব। আৰু আপুনি যেইবাৰ বিচাৰে সেইবাৰে মানে ভাত আপোনাক দিব, ভাত চব্জি চব আপোনাক দিব। তাৰপিছত এয়া হোটেলখনৰ নাম হোটেল প্ৰমোদ আছাম বুলি আছিলে দেই। মই নামটো ভালকৈ মানে মনত থোৱা নহ'ল। আৰু এয়া দেখিছে নহয় ছিকিউৰিটিজন, তেওঁ কিন্তু বহুত ভাল দেই, ধুনীয়াকৈ মাতি আমাক ওপৰলৈ লৈ গৈছে তেওঁ দেখাবৰ কাৰণে। আৰু এয়া হৈছে আমি ভাত খাই মেলি অকণমান ৰেষ্ট কৰোঁ বুলি ক'লোঁ। আমি ক'লোঁ যে ডিব্ৰুগড়ৰ পৰা আহিছোঁ, তো তেওঁলোকৰ ব্যৱহাৰ পাতি ইমানেই ভাল যে মানে তেওঁলোকে কৈছে আপোনালোকে ইমান গৰমত আহিছে, ৰেষ্ট কৰক ইয়াত। তাৰপিছত আমি ভাত চাত খাই মেলি অকণমান এনেই আম্মাহঁতি বহি থাকিলে, আৰু মই এইফালে ফুৰিব আহিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ ৰুম আছে, ৰুমত বেড এখন দিছে, চোফা এখন দিছে, টেবুল এখন দিছে, 2খন টেবুল, আৰু টিভি চিভি চব সুবিধা আছে। বাথৰুম লেট্ৰিনৰ ধুনীয়াকৈ এটেচড বাথৰুম আছে, ধুনীয়া সুবিধা আছে। আৰু ইয়াত এইটো হৈছে হলৰ নিচিনা, ইয়াত মানে মানুহে বিয়াৰ কাৰণে বুকিং কৰে, বিয়া পাতে। আৰু তাৰপিছত আমি তাৰ পৰা জিৰাই মানে পটককৈ ওলাই আহিলোঁ আৰু। তাৰপিছত আহি কিনে এইবোৰ কাপোৰৰ দোকান, তালৈ সোমাই গ'লোঁ। এইবিলাক চব হ'লচেল দোকান জানেনে। ইয়াত খালি এটাই ভাল, বস্তু কম দামত পায়, কিন্তু মানে আপুনি 1 পিচ 2 পিচ ল'ব নোৱাৰে, আপুনি এটা থাক ল'ব লাগিব, 6 পিচ 12 পিচ সেই তেনেকুৱাকৈ মানে। তাৰপিছত মোৰ অলপ বেছিকৈ বস্তু ল'ব লগা আছিল, সেইকাৰণে আমি গ'লোঁ। তাৰপিছত ইয়াতে গৈ মেলি কেনে মানে কি বস্তুবোৰ লাগে সেইবিলাক আমি উলিয়ালোঁ আৰু ল'লোঁ। আৰু ফাইনেলি আমি ইমান কষ্ট কৰি জানেনে, ৰাতি 9টামান বাজিলে আহি পাওঁতে। সেইখিনি আৰু মই আপোনালোকক ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত ঘৰত আহিলোঁ, আহি মানে মই কি আনিলোঁ আপোনালোকক দেখুৱাই দিছোঁ দেই। এইবিলাক হৈছে মই অনা কাপোৰবিলাক, এইবিলাক মেখেলা চাদৰ। এইযোৰ হৈছে মুগা কালাৰ যোৰ যে দেখিছে, এইযোৰ হৈছে টচ মুগাৰ কাপোৰ। তাৰপিছত বেডশ্বীট আনিছিলোঁ মই, পিল' কভাৰ আনিছিলোঁ, তাৰপিছত চুইজাৰ শ্বুট আনিছিলোঁ, কুৰ্তা আনিছিলোঁ, আৰু হেৰি লোৱা হৈছিলে, মেখেলা চাদৰ লোৱা হৈছিলে কেইযোৰমান। আৰু এইখন হৈছে কাৰ্পেট, দেখিছে নহয়, এইখন আপোনালোকক মই দেখাবলৈ পাহৰিলোঁ। এইখন হৈছে কাৰ্পেট, ইমান ধুনীয়া নহয়, মই ফুলকৈ মেলিব পৰা নাই বাৰু, ভালদৰে দেখুৱাব পৰা নাই। এইখন মোক আম্মাই কিনি দিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব দেই। আৰু বজাৰ মই কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। গতিকে পাছত আপোনালোকক আৰু কি বজাৰ কৰিলোঁ, কেনেকৈ কৰিলোঁ, আপোনালোকক সকলোবোৰ ভিডিঅ' মই আপোনালোকক দেখাম। তেতিয়াহ'লে আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, বাই।